আজি আহিলোঁ দৰং জিলাৰ মহিলাপাৰা বৰমপুৰত কি আইছোঁ গাড়ীৰ পৰা নামি ফালে আপোনালোকক চববিলাক কৈ আছোঁ তাৰমানে ইয়াতে খুব ধুনীয়াকৈ এখন গ্লাছৰ দোকান শুভ আৰম্ভণি হ'ব মানে আমি আহিলোঁ মজা কেনেকুৱা লাগছে বঢ়িয়া লাগছে আমাৰ এই টাইমৰে মাতিলে আমাক গতিকে তাৰ আমন্ত্ৰণ আমি সহায় জনালোঁ বাৰু ভাল লাগছে মই গা অলপ অসুস্থ বাৰু জ্বৰ হৈ আছে তথাপি ইহঁতৰ কথা পেলাব নোৱাৰোঁ তাৰমানে কাৰণ বৰমপুৰত মই আহিয়ে থাকোঁ ইহঁতে সদায় থাকে আমাৰ অনুষ্ঠানবিলাকত প্ৰগ্ৰেমবিলাকত আমাক নিমন্ত্ৰণ জনাই আমিও আহিলোঁ আৰু সকলোকে শাৰদীয় দুৰ্গা পূজা আগতীয়াকৈ শুভেচ্ছা জনালোঁ আৰু এইবাৰ পূজা ক'ত ক'ত ডাঙৰকৈ পাতছা এটা মোক কমেণ্ট কৰিব তাতে যাই ধুনীয়াকৈ আপোনালোকৰ ওচৰত যাম হাঁহিম ফূৰ্তি কৰিম ভিডিঅ' কৰিম অসমবাসী ৰাইজক দেখাম আৰু ডাঙৰ পূজা কেইখনমান আছেই বাৰু লিষ্টত তথাপি মোক কমেণ্ট কৰি জনাব ডাঙৰকৈ ক'ত হয় বিশেষকৈ পূজা আৰু আজি মানে আহি পালোঁ এয়া এইখিনি হ'ল বৰমপুৰ বুলি কয় আমি আহি থাকোঁ প্ৰায় আজি কি কাৰণত আহিছোঁ আপোনালোকতো কৈছোঁহে ধুনীয়াকৈ শুভ আৰম্ভণি হ'ব অলপ সময় পিছত সঁচাকৈ কিন্তু ৰাইজৰ সহায় সহযোগিতা পাই ভাল লাগছে দেই আজি আহি পালে এই বৰমপুৰত আৰু ধুনীয়াকৈ ফিটা চিটা কাটি পেলাই শুভ আৰম্ভণি হৈ গ'ল ভিতৰত যাই আপোনালোককো দেখাম আৰু মানুহ চাওকচোন আজি কিমান হৈছে পালোঁ সঁচাকৈ ভাল লাগিল এইখিনি হ'ল বৰমপুৰ পাথৰি ঘাটেদি আহিলে আপোনালোকে পাব নিউ গ্লাছ হাউচ এণ্ড হাৰ্ডৱেৰ ইয়াতে বিভিন্ন ধৰণৰ তাৰমানে হ'লচেলাৰত বস্তু পাব আপোনালোকে গ্লাছ কিনিবলৈকে আৰু গুৱাহাটীলৈকে যাব নালাগে তাৰমানে এই হাৰ্ডৱেৰ চব ধুনীয়া ধুনীয়া বস্তুবিলাক আছে আৰু মানুহ চাওকচোন আজি কিমান আছে আৰু আমিও আহি পালোঁ আহি সঁচাকৈ ভাল লাগিল আৰু মালিক আছে আব্দুল কাকতে এয়া ছটাধিকা দেই একদম কম বয়সত আপোনালোকে চেষ্টা কৰিছে আপোনালোকৰ সকলোৰে অতি মৰমৰ প্ৰিয় সাংবাদিক নমস্কাৰ এতিয়া ভাষণ লিখা নাজানো আৰু তথাপি আপোনালোকৰ উপস্থিতিতে সঁচাকৈ ভাল লাগিল আৰু ভাল লাগছে সেইকাৰণে আমাৰ ল'ৰাই কিবা এটা কৰি আছে ইয়াতে ঘূৰি নুফুৰি পেলাই কেৰম বৰ্ড নাখালে মোবাইলটো টিপি নাখি পেলাই ইমান ধুনীয়াকৈ দোকান এখন দিছি সেইকাৰণে তাকো আমি শুভেচ্ছা দিবলৈকে আহিলোঁ খুৰী হাত বুন্দিয়া ভুজিয়া কিয়া নাহিল মানে গ্লাছৰ দোকান নহয় কাজিয়া কৰি গোটেই মুখ ভাঙিলে হয় এইবাৰ সেইকাৰণে বুন্দিয়া ভুজিয়া কৰি অহা নাই আমি আহিলোঁ এয়া বুন্দিয়া ভুজিয়া হ'লে আমি অমৰদাকে মৃদুলদাকে লৈছোঁ ইহঁতৰ বায়ে প্ৰতি বহে দেখোনে ভাগা লাগি আহিছে জানো অলপমান বাটতে আৰু আহিলোঁ এয়া মানুহ চাওকচোন কিমান বহুত মানুহ হৈছে ইয়াতে ধুনীয়াকৈ আমি কিবা কিবি ক'লোঁ কৈ পেলাই এয়া গ্লাছৰ দোকানখন শুভ আৰম্ভণি হৈ গ'ল এয়া ধুনীয়া ধুনীয়া গ্লাছ পাব দেই ইয়াতে এই ক'ৰ পৰা আনিছে এইবিলাক গুৱাহাটী পৰা আনা নে হ'লচেলত পাই যাব ইয়াতে গ্লাছৰ লগতে কি পাব গ্লাছৰ লগতে যিমানখিনি দৰকাৰী বস্তু এয়া ধুনীয়া ধুনীয়া এইবিলাক হুকবিলাক আছে আৰু এইবিলাক আছে এইবিলাক দৰ্জাত লগাব পাৰে আপোনালোকে য'তে লগাব ত'তে ব্যৱহাৰ কৰিব পাৰিব এয়া হ'লচেলতত লৈ যাব পাৰিব আৰু এয়া হ'ল আমাৰ খিৰিকী ফ্ৰেমত লগোৱা এই ঘৰত দিয়া এইবিলাক আৰু ভাল লাগিল আহি পালে আমাৰ ভাঙা টিভিৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল নিউ গ্লাছ এণ্ড হাৰ্ডৱেৰ এই দোকানখনলৈ আৰু এইফালে আহিছে ইউটিউবাৰ কি নাম তোমাৰ চিন্ময় দেই খুব ধুনীয়া ইউটিউবাৰ ভিডিঅ' চিডিঅ' বনাই আছে সকলোৱে চাব বুলি আশা কৰিলোঁ ক'ত ঘৰ তোমাৰ আছে মোৰ ঘৰ বৰবৰীতে বৰবৰীতে ইয়াৰ ঘৰ ইয়াৰ ভিডিঅ'বিলাক আপোনালোকে চাব এইফালে ৰাস্তা কিমান ধুনীয়া আছে আৰু দোকানত যদি আপোনালোকে আহা তেতিয়াহ'লে ইয়াক বেছিভাগ পাবি দেই ধুনীয়াকৈ মানুহবিলাকক দিবি গ্লাছবিলাকে আৰু ভাল লাগিল শুভেচ্ছা থাকিল আমি এতিয়া যাওঁ তোমালোকৰ লগ পাই এইখিনি পাই যাওঁ এতিয়া অলপমান ৰাস্তাটো দি আমাক এৰি দি ৰাস্তাটো এৰি দিয়া এৰি মাৰিবই লাগিব জনাইছোঁ ভালে আছা দাদা যাওঁ মই কৰি বিচাৰিছোঁ দাদা সকাম চকাম কৰি আহি এতিয়া মাথা চাথা ঘূৰাই গৈছে মোৰ মানুহ বহুত হৈছে এতিয়া ঘৰলৈকে যাম কিবা এটা আকৌ ঘৰত শ্বুটিং আছে গতিকে আপোনালোকক ইমানখিনি সময় দি ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আমাৰ এতিয়া পটকে গোটেই নহয় মাছ পিছত টানি লৈ যাম হ'ব